গোটেই অসমবাসী ৰাইজলৈ নমস্কাৰ। বেকেলি টঙানী আৰু আমগুৰি ফুলি গাঁৱৰ আলিৰ মাজৰ খাপত যে দুটা বাইক গ্লেমাৰ ফুৰি থকা দেখি আমগুৰি ফুলি গাঁও আৰু আমগুৰি অয়ান গাঁৱৰ BDP আৰু বেকেলি টঙানীৰ ঘাম বুঢ়াই অকলোৱে গোট খাই ধেমাজি থানা পুলিচক মাতি পিনি সেই বাইককেইটাক চমজোৱা হৈছে। সেই গতিকে ৰাইজক সকলোকে জনাই দিওঁ যে যিসকল বাইক চুৰি কৰা বাইক কিনিছে সেই সকলো যে ধেমাজি পুলিচ থানাত খবৰ কৰি নিজে চমজাবগৈ আৰু চুৰি কৰা বাইক নিকিনিব, কাৰণ চুৰি কৰা বাইক কিনাজনে সকলোতে ফচি যাব। সেই গতিকে চুৰি কৰা বাইক নিকিনিব আৰু যিসকল বুলেট কিনিছে সেই সকলো ধেমাজি পুলিচ থানাত চমজাব। আমি যদি পাব লগা হয় তেতিয়াহ'লে চেলো ভাত খাব লাগিব, হয় ন? ঠিক আছে, আহিছো দেই।